নমস্কাৰ, নতুন এটা ভিডিঅ'ৰ সৈতে মই ক্ষীৰপ্ৰভাই সকলোকে স্বাগতম জনালোঁ। আজি ভাবিলোঁ মগুৰ দালি এটা ৰেচিপি বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিটো প্ৰসাদৰ পৰা ৰৈ গৈছিলে, চানা আৰু মগু মিক্স আছে, এইটো মই আজি দালি বনাওঁ আৰু খুব সোৱাদ লগা হয় এনেকৈ বনালে। যিহেতু ফলা মগু হয়, মই এটা চিটি মাৰিছিলোঁ। আমি কেতিয়াবা পেলাই দিওঁ নহয় জানো, প্ৰসাদৰ পৰা ৰৈ যোৱা চানা বেছি হ'লে বা মগু বেছি হ'লে, কিন্তু এইটো পেলাই নিদি যদি দালি বনাই খোৱা হয়, ৰুটিৰ লগত বা ভাতৰ লগতো খাব পাৰি। বিশেষকৈ ৰুটিৰ লগত বেছিকৈ টেষ্টি হয় খাবলৈ। তাৰ কাৰণে মই ভাবিলোঁ আজি বনাওঁ। আৰু তাৰ কাৰণে লৈছোঁ মই এটা ডাঙৰ পিঁয়াজ কাটি ল'লোঁ, এদিকে টুকুৰা টুকুৰা কৰি ৰচুন কেইটামান লৈছোঁ টুকুৰা টুকুৰা কৰি, আৰু অকণমান পিচি লৈছোঁ আদাৰ লগত, নৰসিংহৰ পাত দুটা, জলকীয়া দুটা, এটা ডাঙৰ বিলাহী লৈছোঁ টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। কেৰাহীখনত তেল গৰম কৰি মই জিৰাখিনি দি লৈছোঁ প্ৰথমতে, লগত নৰসিংহৰ পাত আৰু জলকীয়া কেইটা। এতিয়া দি দিছোঁ পিঁয়াজখিনি, আৰু টুকুৰা কৰি থোৱা ৰচুনখিনি। টুকুৰা কৰিকৈ ৰচুন দিলে মানে খাবলৈ বেলেগ এটা সোৱাদ হয়, আনে কেনেকুৱা পাই নাজানো, কিন্তু মোৰ খুব ভাল লাগে খাই। অকণমান সময় ভাজি লওঁ। যিহেতু মই দালিখিনি বইল কৰোঁতে নিমখ দিছিলোঁ, সেইটো কাৰণে মই অকণমান নিমখ দিছোঁ, বেছি দিয়া নাই, অকল মছলাখিনিৰ কাৰণে। এইখিনি অকণমান ৰঙচুৱাৰ হোৱাৰ পাছত মই পিচি থোৱা আদা ৰচুনখিনি দি দিছোঁ। ভালদৰে মিক্স কৰি অকণমান ভাজি লওঁ। এইখিনি ৰঙচুৱা হৈ গ'ল। ৰঙচুৱা হোৱাত মই 1 চামুচ ৰেড চিলি পাউডাৰ দি দিছোঁ, প্ৰয়োজনৰ মতে হালধি, ধনিয়া পাউডাৰ, ভালদৰে মিক্স কৰি লওঁ। এতিয়া মই কাটি থৈ দিয়া বিলাহীখিনি দি দিছোঁ। খাবলৈ খুব টেষ্টি হয়। এনেকৈ বনাই খাবচোন মগুৰ দালি। যিবোৰ বাকী ৰৈ যায় পেলাই নিদি এনেকৈ দালি বনাই খাব, ৰুটিৰ লগত খাবলৈ খুব টেষ্টি হয়। মছলা আৰু বিলাহীখিনি হৈ গ'ল, যিহেতু এইখিনি তেল ওলাইছে মছলাৰ পৰা। এতিয়া মই ঢালি দিছোঁ দালিখিনি, যিখিনি বইল কৰি ৰাখিছিলোঁ। অকণমান যদি পনীয়া কৰিব বিচাৰে পানী অকণমান দি দিলে হৈ গ'ল। ৰুটিৰ লগত খাবলৈ অকণমান ডাঠকৈ ভাল। যদি দৰকাৰ হয় গৰম পানী অকণমান দি দিব। এতিয়া 2 মিনিটমান সময় গোটেইখিনি ঢলাৰ পাছত মিক্স কৰি 2 মিনিটমান সময় উতলিবলৈ দিম। তাৰপাছত ৰেডি হৈ যাব। দালি ৰেডি হৈ গ'ল। গৰম গৰম ৰুটিৰ লগত খাব পৰা হৈ গ'ল। এতিয়া অৱশেষত মই মান ধনিয়া অকণমান দি দিছোঁ, যিহেতু নৰ্মেলি ধনিয়াটো নাই, সেইটো কাৰণে মান ধনিয়াকৈ দি দিছোঁ। যিসকলে বেয়া পায় তেওঁলোকে নিদিলে হৈ গ'ল। মই এতিয়া উলিয়াই লৈছোঁ গোটেইখিনি। ভাতৰ লগতো খাব পাৰি, ৰুটিৰ লগতো খাব পাৰি, আৰু খাবলৈ খুব সোৱাদ লগা হয়। তেন্তে বাই বাই, পুনৰ এটা নতুন ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহিম। বাই বাই।